কাৰ্বি আংলং ষ্টন আৰু চেন এছ'চিয়েশ্যনৰ সদস্যৰ দ্বাৰা অবৈধ বালিৰ ট্ৰাক জব্দ বন বিভাগৰ কৰ্মীক ধন দি গেটেদি অবৈধ বালিৰ ট্ৰাকসমূহ সৰকাই নিয়াৰ বিস্ফোৰক অভিযোগ পশ্চিম কাৰ্বি আংলঙক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰায় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ লাংমেপিত ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডৰ ফলত সমূলেঞ্চে ধ্বংস ঘৰুৱা সা সামগ্ৰী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি আংলং ষ্টন এণ্ড চেন এছ'চিয়েশ্যনৰ দ্বাৰা অবৈধ বালিৰ ট্ৰাক জব্দ বন বিভাগৰ কৰ্মীক ধন দি গেটেদি অবৈধ বালিৰ ট্ৰাক সৰকাই নিয়া কাৰ্য অব্যাহত এই বিস্ফোৰক তথ্য ফাদিল কৰিলে আজি এছ'চিয়েশ্যনৰ দ্বাৰা জব্দকৃত বালি কঢ়োৱা টেৰাক উপাধিধাৰী ট্ৰাক চালকে উদক ভেটাৰক্ষা কৰিলে মাছ পুখুৰীত থাকিব ক'ত হয় উত্ৰুপী বন বিভাগৰ একাংশ কৰ্মীয়ে টকাৰ বিনিময়ত বালি কঢ়িওৱা অবৈধ ট্ৰাকসমূহ প্ৰতিনিয়ত পাৰ কৰি দিয়ে এই বিস্ফোৰক অভিযোগ বেকত কৰিলে বালিৰ অবৈধ ট্ৰাক টেৰাং উপাধিধাৰী চালকজনে আৰু এই কাৰ্য সৰ্বসাধাৰণ ৰাইজৰ অজ্ঞাতে বহু দিনৰ পৰা চলি আহিছে লোকেল তুমলো আমেন চিনি নিন্দা ডাইৰেক্ট পইচা পিটিকাং ক সাংটিবান পলাল কইলো হা 25 মেল মন্দি যোৱা লাপেন্দা ৰংবাং পথাৰ না গেট লং মাঙে তুমি কোনা ন পইচা কি বেছি কি পাৰ লং ন 200 পি হতন 300 পাৰ ট্ৰাক উল্লেখ্য আজি ডিমাপুৰ অভিমুখে নি থকা 7খন অবৈধ বালিৰ ট্ৰাক মানজাৰ সমীপৰে আমলখিত জব্দ কৰা সময়ত চালকৰে হোৱা কথা বতৰাত এই বিস্ফোৰক তথ্য পোহৰলৈ আহে পৰ্যটনৰ সম্ভাৱনা থকা পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ জলপ্ৰপাতসমূহক লৈ শেহতীয়াকৈ উৎসাহিত হৈছে কাৰ্বি পৰিষদ জিলাখনক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াৰে অংশ হিচাপে পৰিষদীয় 1 নং দুৱাৰ আমলা সমষ্টিৰ জনপ্ৰতিনিধি পৰ্যটন বিভাগ বন বিভাগ আৰু স্থানীয় দলৰ এটা দলে এক জৰীপ কৰে স্থানীয় এমএসসি প্ৰভাত চন্দ্ৰ তাৰৰ নেতৃত্বত যোৱা দলটোত বন বিভাগৰ যুটীয়া সচিব নিৰলা ফাংচপি পৰ্যটন উপসঞ্চালক মিৰ্জেং ৰংহাং আৰু বনাঞ্চলৰ বিষয়া বেন সিং টিছু উপস্থিত থাকি জৰীপ কাৰ্য চলায় টেংৰালাংছ হাতীপাহাৰ ডালিমবাৰী নাওডুবি আৰু বৰগাঁৱৰ লংচেক আদি তিনিটা স্থানতে পৰ্যটন বিভাগে চলায় জৰীপ কাৰ্য পৰ্যটন বিভাগৰ তৰফৰ পৰা বিভিন্ন পৰ্যটক আকৰ্ষণ কৰিব পৰাকৈ নিৰ্মাণ কৰিব পৰাকৈ আঁচনি ৰূপায়ণ কৰিব পাৰিলে আগন্তুক দিনত পৰিকল্পনা কৰাৰ দৰে পশ্চিম কাৰ্বি আংলং সুন্দৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পাৰিব আৰু কাৰ্বি পৰিষদীয় চৰকাৰলৈ আহিব যথেষ্ট পৰিমাণৰ ৰাজহ এইখিনিতে উল্লেখ্য যে বিগত কাৰ্বি পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত পক্ষণত ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে এক নিৰ্বাচনী সভাত এই পাৰ্বত্য জিলাবাসীক জিলাখনক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল দুটা ঠাইত অলৰেডি আমি ঘূৰিলোঁ আমি গোটেইখিনি ছাৰ্ভে কৰি পেলাই যেহেতু আমাক ছাৰে পঠাইছে অনাৰেবল CM ছাৰে পঠাইছে গোটেই ঠাইখিনি আমি পৰিদৰ্শন কৰিলোঁ তাৰপিছত আমি যিখিনি পাইছোঁ আমি সেইখিনি আমি অনাৰেবল CM ছাৰক আমি ৰিপৰ্ট আমি দিম ইয়াত টুৰিষ্ট বিলাকক আমাৰ জিলাখনলৈ যে আমাৰ কাৰ্বি আংলং জিলা যে বহুত ঠাইত মানে মনোৰম দৃশ্যবিলাক উপভোগ কৰিব পৰাকৈ সেই জাগাখিনি আমি বনাবলৈ আমি চেষ্টা কৰিম আৰু আমাৰ মেইন উদ্দেশ্য হৈছে পিকনিক স্পটবিলাক নট অনলি ফৰ এনজয়মেণ্ট এট দ্য ছেইম টাইম আমাৰ যিখিনি আমাৰ ৰেভিনিউ আমি গিয়াৰ আপ কৰিব লাগিব সেইখিনি আগত ৰাখি পেলাই এইখিনি প্ৰজেক্ট ল'বলৈ কাৰণে বা ছাৰ্ভে কৰিবলৈ কাৰণে আমাক অনাৰেবল CM ছাৰৰ নিৰ্দেশত আমি আহিছোঁ আমাৰ কাৰ্বি আংলঙত বহুত এনেকৈ কিবা পিকনিক স্পটসমূহ বহুত জেগাত আছে য'ত মানুহে অলপ ব্যৱস্থা থাকিলেই মানুহ আহিব গতিকে আমি ভাবোঁ এইবোৰ জেগাত যদি আমি ডেভেলপ কৰোঁ টুৰিজিম ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ উভয়ে যদি সেইবোৰ যদি আমি ডেভেলপ কৰিব পাৰোঁ নিশ্চয় অসমৰো এটা গৌৰৱ হ'ব বিশেষকৈ মোৰ সমষ্টিৰ 1 নং দৰামলা সমষ্টিত এতিয়ালৈকে মই 3টা জেগাত প্ৰথম হৈছে হাতীপাহাৰ টেংৰালাংছৰ ওচৰত এইটো আমি চাই আহিলোঁ তাতো খুব ভাল জেগা তাত বোটিং পৰ্যন্ত এনেকৈ প্ৰভিজন ৰাখিব পাৰিলে ভাল হ'ব ইয়াৰ পাছতে এইখন নাওডুবি বুলিও কয় চিনান্দি
মানে চিনা নদী যিখন আৰু সেইখন নদীৰ ওপৰত ইয়াতো যদি আমি পিকনিক স্পট কৰি দিওঁ বহুত মানুহ আহি পেলাই ইয়াত পিকনিক খাব আহিব পাৰিব ইয়াত মানে নেচাৰেল বিউটি আছে আৰু এই জলপ্ৰপাতবোৰ আছে সৰু সৰু এটা মানে যিবোৰ দ্বীপ আৰু নদী দ্বীপ এনেধৰণৰ দ্বীপবিলাকো আছে চাই ভাল বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ খেৰণী এলেকাৰ লাংমেপিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত লাংমেপি গাঁৱৰ এটা বাসভৱন সম্পূৰ্ণৰূপে জুইত জাহ যায় উদ্ধাৰ কৰিব পৰা নগল ঘৰুৱা সামগ্ৰী খেৰণীৰ পৰা 4 কিলোমিটাৰ নিলগত লাংমেপি নামৰ গাঁওখনত দিনৰ প্ৰায় 12 বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড লাংমেপি ফাংছো গাঁৱত সাৰ্থে ইংহি নামৰ বাসভৱনত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডটো খৰালি মাহৰ শুকান বতৰত একেবাৰে শুকাই পৰা ঘৰখনত লগা এই বিধ্বংসী জুই লেলিহান শিখাত ঘৰখনত মজুত থকা ধান চাউল কাপোৰ কানি আদি আটাইবোৰ সামগ্ৰী বিধ্বংস কৰি পেলায় যদিও পৰিয়ালটিৰ আটাইবোৰ সদস্য নিৰাপদে প্ৰাণ ৰক্ষা পৰিছে আমাৰ কাট নিউজৰ সাংবাদিকে জনোৱা মতে জুই লেলিহান শিখাই আগুৱাই ধৰিবলৈ লওঁতে পৰিয়ালটিৰ ল'ৰা ছোৱালীবোৰ দুপৰীয়া আহাৰ গ্ৰহণত মগ্ন আছিল আনহাতে ঘৰখনৰ মুৰব্বী অৰ্থাৎ সেই ল'ৰা ছোৱালীবোৰ পিতৃ কোনো মৃতকৰ ঘৰতে আছিল আৰু মাতৃ আছিল খেতিত পিতৃ মাতৃৰ অনুপস্থিতিতে এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় অৱশ্যে একাংশ চুবুৰীয়া তৎপৰতাত কিছু সামগ্ৰী নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে Sok ta cupon lo. Tangka maha. Ambil lu. Tangka apaan bag lui? Nilik tu menasi saya. Mana kacirungnya poisa. Masih tengah nama nak jodoh mat, mas sini nilai hut ke. Hemang mecu ikan lu. Kosong lo make cuke. Make cuke, sumartum an kicu tu. An kicu mana nilai lahai bangke. Pekit tidak tu. Pekit dam so PC migichu ik dang খেৰণীৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ ডিফুৰ লৰছটিৰ ধামত আজি উদযাপন কৰা হয় ভাৰতীয় কিষাণ সংঘৰ 40তম প্ৰতিষ্ঠা দিৱস ভাৰতীয় কিষাণ সংঘ অসম প্ৰদেশ কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি কুৰুচাৰ টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল আহি যোগদান কৰে ভাৰতীয় কিষাণ সংঘ অসম প্ৰদেশ কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি কুৰচাৰ টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল আহি যোগদান কৰে উল্লেখ্য আজি এইখন কাৰ্যসূচীতে ভাৰতীয় কিষাণ সংঘৰ সদস্যসকলৰ নাম ভৰ্তিকৰণ কাৰ্য ৰূপায়িত হয় নাম ভৰ্তিকৰণৰ কাৰ্য 5 মাৰ্চৰ পৰা আনুষ্ঠানিক আৰম্ভ হ'ব আৰু এই নাম ভৰ্তিকৰণ কাৰ্য এই মাহৰ ভিতৰত সম্পন্ন হ'ব বুলিও সভাত কুৰচাৰ টিমুঙে সদৰি কৰে প্ৰতিষ্ঠা দিৱস শুভ দিনতে আমি ভাৰতীয় কিষাণ সংঘৰ সদস্যতা ভৰ্তিকৰণ কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি আমাৰ ভাৰতীয় কিষাণ সংঘৰ গোটেই অসমত আজিৰ পৰা আৰম্ভ কৰিছোঁ সদস্যতা ভৰ্তিকৰণ মোৰ লক্ষ্য হৈছে আমাৰ সদস্যতা হ'ব লাগে অসমত আৰু এই সদস্যতাৰ আমি 1 লাখৰো অধিক টাৰ্গেট আমি গোটেই অসম পৰা আমি চিন্তা কৰিছোঁ টাৰ্গেট লৈছোঁ গতিকে আমি গাঁও ভয়ে আজিৰ পৰা আৰম্ভ কৰি আমি এই সদস্যতা অভিযানটো আমি হাত লৈছোঁ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিবাৰ টাটা টিস্কন এছডি ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here.
an English medium co-educational fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kaziranga-englishacademy.org or you can also email at the given address. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে পশ্চিম কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ অধীনৰ পল্ট্ৰি ফাৰ্মৰ উদ্যোগত আজি ৰূপায়িত কৰা হয় হাঁহ পোৱালি বিতৰণ আৰু সজাগতা সভা জিলা পশুপালন বিভাগে আজি 1 নং পৰিষদীয় সমষ্টি দুৱাৰ আমলাত এক সজাগতা সভা ৰূপায়ণ কৰা হয় স্থানীয় আত্মসহায়ক গোটসমূহক লৈ কৰা প্ৰশিক্ষণমূলক সজাগতা সভাত হাঁহ পোৱালিও বিতৰণ কৰে সভাত স্থানীয় জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৰ প্ৰমুখ্যে পশুপালন বিভাগৰ চিকিৎসক তথা কৰ্মীসকল উপস্থিত থাকে ব্ৰিটিছ যুগৰ কলিয়াপানী হেন এটা এলেকা ভাল মানুহৰ বসতি থকা সত্ত্বেও মানুহ থকাৰ লায়কৰ নাই একো সুবিধা ৰাজ্য চৰকাৰ দূৰৰে কথা কাৰ্বি পৰিষদ চৰকাৰেও কেতিয়াও চকু মেলি নাচায় এখন এলেকাৰ গাঁওসমূহলৈ গাঁওখনলৈ কোনো সংবাদ মাধ্যমৰো দৃষ্টি নপৰে হেহে এখন গাঁৱৰ সকলো সুখ দুখৰ কথা গাঁৱৰ ভিতৰতে সীমাবদ্ধ থাকে কলিয়াপানী সদৃশ গাঁওখনলৈ বাতৰিৰ সমল বিচাৰি যোৱা আমাৰ কাট নিউজৰ সাংবাদিকসকলক দেখি অতিশয় আনন্দ প্ৰকাশ কৰাৰ লগতে বাহিৰৰ পৰা ৰাজ্যৰ খবৰ ল'বলৈ বাইক এখন প্ৰৱেশ কৰা এই হেনু প্ৰথম এনে গাঁও বা এলেকাও আছে আমাৰ কাৰ্বি আংলঙত কিন্তু ক'ত আছে এনে গাঁও বা এলেকা চাও আহক এই ৰিপৰ্ট পশ্চিম কাৰ্বি আংলং পৰিষদীয় আমৰেং সমষ্টিৰ অন্তৰ্গত উপিলাংছ এইখন উপিলাংছ এতিয়া আধুনিক জীৱন যাপন কৰা বহুতৰ বাবে হৈ পৰিছে তাহানি ব্ৰিটিছ যুগৰ কলিয়াপানী ব্ৰিটিছ শাসনকালত অমাৰ্জনীয় দেশদ্ৰোহীক শাস্তি দিবলৈ কলিয়াপানীলৈ নি এৰি থৈ আহে এইখন কলিয়াপানী সদৃশ উপিলাংছৰ মানুহখিনি বাহিৰৰ বাবে যোগাযোগ কৰিবলৈ যাতায়াতৰ কোনো পথ নাই হাবিতলীয়া পথেৰে খোজকাঢ়ি যোৱাৰ একমাত্ৰ লুংলুঙীয়া পথৰ বাহিৰে যাতায়াতৰ অন্য বিকল্প ব্যৱস্থা নাই চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা গাঁও কেইখনৰ ৰাইজে হেয়ে অৱশেষত নিজাববীয়াকৈ দৈনন্দিন আলু কচু বা হাজিৰা উপাৰ্জন কৰা টকাৰে জনে প্ৰতি 1500 টকাকৈ বৰঙণি আগবঢ়াই এখন জেচিবি ভাড়ালৈ আনি সজালে পথ এতিয়া এই পথেৰে 4 চকীয়া এখন সৰু গাড়ী যাব পৰা হৈছে কিন্তু এই সমস্ত কথাবোৰ বাহিৰৰ কোনো সংবাদ মাধ্যম বা চৰকাৰে ঘুণাক্ষৰেও আজিলৈ গম পোৱা নাই একমাত্ৰ আমাৰ কাট নিউজৰ সাংবাদিকৰ এটা দলে উক্ত উপিলাংছ এলেকাত উপস্থিত হয় আৰু পিছপৰা গাঁওখনৰ অভাৱ অভিযোগ কাৰ্বি আংলং ৰাইজৰ আগলৈ উলিয়াই দিয়ে আৰু এইদৰে বেকত কৰে অঞ্চলটোৰ প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰৰ বিগত 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমান আত্মহীয়া বিজেপি চৰকাৰৰ চূড়ান্ত বঞ্চনা আৰু প্ৰতাৰণাৰ কাহিনী বমলাকে ওয়েস্ট কাৰ্বি আংলং আৰলো ইসি আটক আৰং লাবাংসৰং আমেনলাকে উপিলাংছ লাবাংসৰং কেদলাকে 9 নং আমৰেং কনস্টিটুয়েন্সি আৰসি দল লাবাংস আৰং হাকুপেন ফুরকে মুলে খুমপসে তামে লাদাখ मोटरसाइकिल के लिए मते न्यूज़पेपर तुमको केवांग के पेलांग पिनी निलितुम हमरेन आलोंग पेन डेनियलिंग ही फेरांके लापेन के निलितुम काट न्यूज़ फेरांके हुंदर क्रो लापेन नीली लाबांग के थो मामुन सि लादाख मोटरसाइकिल से लामेनांग पाले चेंगलांग लादाख नन आनसे तामे लाहाय हुय तुम
laso rong arada tum ladak arada dong mate ladak motorcycle pen birta nangka humri mate ladak perangke tum ke bang ceng pu bongke awi pelam dil tu bang thomsi pang ceng lang pusi alang tum rong sorpen dil tum han than pacin dono mana na phe bang ke na just ta chiplang plelo punom ke koman ma sarkar ke de lalo yok popuan chalo nang ama BJP ase ke dam tang yok la chu dam tang bang non BJP pidundat lan tum pidundat la hadi rina terang pian pidundat la hadi rina terang pian nang tum thenglong ma thenglong la thenglong le na tum ga hadak dan det ke dam det ke ni na hok ta dan det tum ke da komalo BJP an vote pinai puna pugante vote BJP pinai bu ke khan na bang hala sodarbe nale tuma rong pen rong pangbongan kana kilometer rok khailo ke ai la ka chini ne sa la dei seta Halloween la sodar Halloween chini ne kilometer ke tum bira yo mun ke chini dun de lage sodar be ke piar puro lage ai member ta ko pip member piam ar pulo na kelong dun la na chini ne di chini ne seta labangso atwar non ka cheslam bom he ho non itumar ja prongso tawar hedi la komalo salam ke jela non it so tawar he la so tawar ke umplang so non aprang ke SDC sarkar hut dag hut hede man non pia bang ke tawar ko awas umplang so ke bang upilang so si bang nang salam tu lo rong sorsi tangka cerong si cerong pan si maling apan jesdi do tompan si nang paklen dun de গাঁওখনৰ ৰাইজে আমাৰ সাংবাদিক দলটোক জানিব দিয়া মতে বাহিৰৰ পৰা এইদৰে কোনো সংবাদ মাধ্যমে গাঁওখনৰ অৱস্থা বুজ ল'বলৈ এয়াই হেনো প্ৰথম বঞ্চনাৰ চূড়ান্ত দুখজনক কাহিনী ইয়াতকৈ আৰু কি হ'ব পাৰে এই ৰিপৰ্টটো বাহিৰলৈ ওলোৱাৰ পিছত পৰিষদীয় চৰকাৰখন এলেকাটোৰ বাবে কিবা ব্যৱস্থা ল'বনে মুখ্য কাৰ্যবাহী সদস্য নেতৃত্বাধীন তুলিৰাম ৰংহাং বিজেপি চৰকাৰখনে উপিলাংছৰ পৰা বীৰেন ইংহি খুটৰ ক্ৰ ৰিপৰ্ট কাৰ্ড নিউজ হানজাংলাংছত অনুষ্ঠিত হৈ থকা প্ৰয়াত বাপুৰাম সিংনাৰ হোৱৰণী ভলিবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত খেল সম্পন্ন হয় হানজাংলাংছ ইউথ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰেটাৰ হানজাংলাংছ ইণ্টাৰ ক্লাব ভলিবল চেম্পিয়নশ্বিপৰ খেলখন যোৱা 2 মাৰ্চত অনুষ্ঠিত হৈ আহিছিল আৰু আজি সমাপ্তি খেলখন বিয়লি 3 বজাৰ পৰা আৰম্ভ হয় হানজাংলাংছ ইউথ ক্লাব খেলপথাৰত অনুষ্ঠিত খেলখনত হানজাংলাংছ ইউথ ক্লাব আৰু পইচা ইংটি ইউথ ক্লাবৰ মাজত অনুষ্ঠিত হয় আজি এই ভলিবলৰ চূড়ান্ত খেলখনত হানজাংলাংছ ইউথ ক্লাবে পইচা ইংটি ইউথ ক্লাবক হৰুৱাই বিজয় সন্মান অৰ্জন কৰে চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত আৰু হানজাংলাংছ ইউথ ক্লাবৰ সভাপতি হাৰসিংবেৰ পৌৰহিত্যত কৰা সভাত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি হানজাংলাংছ বজাৰ কমিটিৰ সভাপতি হেমাৰী টকবি হাৰলংবি বিলংবিৰ উপসভাপতি উইলিয়াম সিংনাৰ হানজাংলাংছ লেমছৰ সভাপতি দিলিৰাম তেৰাং থেংকছ লেকথে আৰ্মি মেজৰ ৰবিন কুমাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বুকাটনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ